Hello everyone, welcome back to my another mini vlog. বহুত দিনেই হ'ল মই ঘৰৰ পৰা ক'তো তেনেকৈ ওলাই যোৱা নাই। এইবাৰে ভাবিলো আজি মই দলি ঘৰৰ পৰা আহোঁগে যিহেতু তাই মোক বহুত দিন ধৰি মাতি আছিল। অলপ সময় মই চিঞৰাৰ পিছত তাই ফাইনেলি বাহিৰলৈ ওলাই আহিলে আৰু মোক বহিবলৈ দি তাই জুচ আনিবলৈ গুচি গ'ল। জুচ মানে তাই মোক আনি দিলে কিবা স্প্ৰাইটৰ নিচিনা বস্তু এটা। স্প্ৰাইটৰ ডুপ্লিকেট কপি বুলি ক'ব পাৰি, টেষ্টটো প্ৰায় ছেমেই। সেইটো খাই উঠাৰ লগে লগে দলিয়ে মোৰ বাবে চাহ আনি দিলে ধুনীয়াকৈ। অকল এটা ৰুমত বহি থাকিম সেইবাবে মই চিধা আহি গ'লো কিটচেন তেওঁলোকৰ। একোৱে কাম কৰিবলৈ দিয়া নাই, চব বোলে তাই নিজে কৰিব, মই বাছ খালেই হ'ল আৰু। শাওণ মাহ চলি আছে যিহেতু তেওঁলোকৰ বোলে গোটেই শাওণ মাহটো ভেজ খাই আছে, সেইবাবে মোৰ কাৰণেও ভেজৰে যোগাৰ কৰিছে। ভেজ হ'লে কি হ'ব চাওকচোন কিমানটা আইটেম বনাইছে তেওঁলোকে। এইটো হৈছে দলিৰ ভায়েক জয়ন্ত, আমাৰ লগতে বহি ভাত খাই ল'লে। আৰু ইংলেণ্ডৰ টেষ্ট মেচ চলি আছে, সন্ধিয়া হ'বলৈ ধৰিছে। সেয়ে দলিৰ মাক অৰ্থাৎ মোৰ পেহীজনীয়ে কফি বনাই আনিলে আমাৰ বাবে।